ৱেলকাম টু জেডি ব্লগছ। আজি অলপ ওলাই আহিছোঁ ৰবিবাৰ বুলি, আৰু লগত এটা বিশেষ মানুহ আছে এজন। আজি মোৰ ফ্ৰেণ্ড ত্ৰৈলোক্য, ইয়াৰ চাকৰি হ'ল নতুনকৈ, কালি এপইণ্টমেণ্ট পালেহি। সেইকাৰণে তাক লৈ আজি অলপ ফুৰিব আহিছোঁ, পাৰ্টি এটা দিব বোলে। বলক অলপমান আমি গড়চুকত আছোঁ এতিয়া, গড়চুকৰ পৰা গৈ আছোঁ আৰু আহি পালোঁ ইয়াত দীপৰ বিল। ইয়াতে ট্ৰেইন আহিছে, ৰখিছোঁ। আৰু এইখনেই দীপৰ বিল। দীপৰ বিলৰ কাষেৰে আমি যাব লাগিব ৰাণী হৈ। এইয়া দীপৰ বিলত ক্ৰছ কৰা ট্ৰেইনখন, আকৌ আমি আহি ইয়াতে ক্ৰছ কৰি দিলোঁ। ট্ৰেইনখন গৈ আছে ডিব্ৰুগড় টু শিলিগুৰি। আৰু আমি আহি পালোঁ একলেণ্ড। এইফালেদি লেফ্ট ছাইডে যায় একলেণ্ড, আমি যাব লাগিব চিধাই। আৰু এইফালে চব কি ধুনীয়া এখন সেউজীয়া পথাৰ পাইছোঁ। আমি সোমাই আহিলোঁ ইফালে চাতাৰগাঁও ৰোড। এইটো অকণমান বেছি টাইম নাই আৰু, অলপ ধৰক 5 মিনিট পিছত গৈ পাম আৰু আমি সেউপানী ৱাটাৰফল। এইফালেও গাঁও আছে, স্কুলৰ পৰা ল'ৰা ছোৱালী গৈ আছে এতিয়া ঘৰলৈকে। পাহাৰৰ ওপৰত বহুত গাঁও আছে। তিনিটা 4টামান মহ আছে ইয়াতে। ইমান তলত একদম ডুব গৈছে। এইয়া 4-5টামান আছে ইয়াতে। আহি পালোঁ বাৰু, আহি পাই এতিয়া ৰাস্তা এনেকুৱাই পালোঁ। এতিয়া কেনেকৈ যাওঁ এই ৰাস্তাত? অহাতটো আহি পালোঁ বাৰু, কিন্তু এতিয়া ইয়াৰ পৰা যোৱাটোহে মুস্কিল হৈ গ'ল। ৰাস্তা এনেকুৱা, আৰু বাইকখনো তাতে অকলে এনেকৈ মানুহ চানুহ নাই, বাইকখন থৈ যাব নোৱাৰি। কি কৰা যায় এতিয়া, যোৱা নহ'বই আৰু চাগে, এনেই অহা হ'ল। এয়া আমি আহি পালোঁ কপিলী পিকনিক স্পট ৰাণী।
আহিছিলোঁ ক'ৰবাত আহি পালোঁ ক'ৰবাত। এইখন কি ধুনীয়া দলং, কাঠৰ মানে তলটো কাঠৰ নহয়, ওপৰখিনি কাঠৰ কি ধুনীয়াকৈ বনাই ৰাখিছে। এইখন এইফালে ধাবা। খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। তো গাইজ আহি পালোঁ আমি কপিলি পিকনিক স্পট। আমি আহিছিলোঁ থেওপানীলৈ, কিন্তু থেওপানীত সোমাব নোৱাৰিলোঁ কাৰণ টাইমো হৈ গ'ল, 2টা বাজিলে আৰু 2টা বজাৰ পিছত এণ্ট্ৰি নিদিয়ে আৰু হাতী ওলাই বুলি কয়। হাতী ওলাই কাৰণে বোলো ৰিক্স ল'ব নোৱাৰিলোঁ আৰু বাইকটো নাযায়েই, ৰাস্তাটো বন্ধ কৰি থৈ দিছে। সেইকাৰণে বোলো কপিলি আহিলোঁ, ওচৰতে কপিলি আছে। কপিলিও এটা ধুনীয়া প্লেচ, পিকনিক স্পট হয়। পিকনিক টাইমত এইবিলাক গোটেই মানুহ পিকনিক খাই থাকে ইয়াতে। এইফালে নিজৰাটো আছে, নিজৰাটো দেখাই আছোঁ আপোনালোকক। ৱাটাৰফলে হয় এটা সৰু, ধুনীয়া এটা প্লেচ। মনটো অলপ বেয়া লাগিল কাৰণ যাব নাপালোঁ, বিৰাট ইচ্ছা আছিল, থেওপানী যাম বুলি আহিছিলোঁ আজি, কিন্তু হ'ব একো নাই, নেক্সট টাইম সোনকালে আহিম, সোনকালে আহিলে যাব পাৰিম আৰু। মানে ইভিনিং হ'লে আৰু হাতী ওলালে মানে যাব মানা কৰিলে মানুহকেইটাই, সেইকাৰণে নগ'লোঁ এতিয়া। এইটোৱে হ'ল নিজৰাটো। কচু, এইটো কি, এইটো বৰশী, কি ধুনীয়া বৰশী এইটো। ইয়াতে নিজৰতে মাছ পায় নেকি? এতিয়া তাৰমানে দাৱৰি কিনে মাছ নহৈছে। এইটো কি কচু? এইটো কি পানী কচু বুলি কয়। অঁ, এইটো বইল কৰি খায় নেকি নে ভাজিও খাব পাৰে? ভাজিও খাব পাৰে নে বইল কৰিও খাব পাৰে। বইল কৰি তাৰমানে হেৰি জাউকা শুনা মাছ, শুকনা মাছৰ লগত এনেও হৈ দিম। এই নামটো কি হৈছে এইটো মাছ? এই মাছটো কলহত দি থৈ দিয়ে, একো দিব নালাগে, অকল কলহত মাছটো দি থ'লে এনেই অলপ মানে শুকাই কিনে কলহত থৈ দিয়ে আৰু থৈ দিয়ে, তাৰমানে এইটো জাউকা শুনা মাছ। কিমান দিন থয়? কিমান দিন থ'ব লাগে? কিমান দিন? 2 সপ্তাহমান থ'লে হয়। সেইটো মাছ আপোনাৰ তাত আছে এতিয়া? এতিয়া নাই, ঘৰত আছে। ঘৰত আছে? বাজাৰৰ পৰা আনি থোৱা। বজাৰত কিনিব পাৰি ন? বাজাৰৰ পৰা কিনিব লাগিব। আপুনি ইয়াতে থাকে? হয়। এইফালে ওপৰত গাঁও আছে ন? আৰু আছে, এই ওপৰত আৰু গাঁও আছে, মানে এইফালে 3খনমান গাঁও আছে। ৰাস্তা এইটোৱে নেকি নে বেলেগ ৰাস্তা আছে? অঁ, বাইকটো নাযায়, খোজকাঢ়ি যাব লাগিব। নাই, খোজকাঢ়ি বাইক নাই। এইফালে ওপৰতো এনেকৈ উঠি যায় ৰাস্তা আছে, গাঁও আছে, চব আছে। গাঁওখন পাবি, ৰাভা গাঁও পাবি, ৰাভা গাঁও আছে, আৰু এইফালে ৰাভা গাঁও, গাৰোবস্তি, 3খনমান গাঁও আছে বোলে এইফালে ওপৰত। এনেকৈ এইফালে বাইক উঠি যায় বোলে ওপৰলৈকে। গাঁৱৰ মানুহ এই বাইক লৈ এনেকৈ উঠি যাব ওপৰত। এতিয়া অলপ ওপৰত উঠি যাওঁ, তলৰ ফালে পানীটো অলপ লেতেৰা হৈ আছিল, ওপৰত পানী চাফা হ'ব। ইফালে এনেকৈ বাইক উঠি যায় আৰু গাঁও আছে বোলে 3খনমান, আৰু ইফালে বোলে এনেকৈ যাব পাৰি, যায় নংপু ওলাব পাৰি। এইটো চাওক, এতিয়া আমি আহি পাই গ'লোঁ এটা ৱাটাৰফল, সৰু যিয়ে নহওক কিবা এটা নাপালোঁ, কিবা এটাতো পালোঁ। কি ঠাণ্ডা একদম। এইখন এই বন্ধু কপিলি লোকেল ধাবা।
ধাবাখন পৰিৱেশটো বৰ ধুনীয়া, কিন্তু অলপ আৰু ভালকৈ ৰাখিলে ভাল লাগিব, কিন্তু টাইমত পিকনিক টাইমত চাগে ভাল হয় আৰু ইয়াতকৈ ভাল লগা হয়। ধাবাখনো বৰ ধুনীয়াকৈ ৰাখিছে এইখন। চ' ফ্ৰেণ্ডছ, কপিলীখন অলপমান দেখাব চেষ্টা কৰিলোঁ আপোনালোকক। বিশেষ দেখাব নোৱাৰিলোঁ, পিকনিক ছিজনত বেছি ভাল লাগে ইয়াতে। তথাপিতো যিখিনি পাৰোঁ দেখালোঁ। আহিছিলোঁ থেওপানী থিয়পানী আৰু থিয়পানীলৈকে, কিন্তু যিহেতু থিয়পানীত সোমাব নোৱাৰিলোঁ আজি, মনটো ইমান এটা ভাল লগা নাই। তথাপি ইয়াতে ওচৰতে আহিলোঁ, আহি ভাল লাগিল অলপ। ৱাটাৰফলটো যিহেতু সৰুকৈ হ'লেও ৱাটাৰফল এটা পালোঁ। আৰু বাকী বিশেষ এয়াই আৰু, বেছি দেখাবলগীয়া নাই ইয়াতে। ভাল লাগিল। ভিডিঅ'টো যদি অকণমান হ'লেও ভাল পায়, প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।